আজি বহুত দিনৰ মূৰত মোৰ পাৰকেজনীক মৰমৰ পাৰকেজনীক আপোনালোকক দেখাই দিছোঁ কেইজনী নহয় জনজনী চব আছে দালি খাব দিছোঁ দালি খাই থাক দেই মোৰ মৰমৰ পাৰ গুড ইভিনিং আমাৰ ইফালে পাৰকেইজনী জনজনী চবেই খাই আছে ধুনীয়াকৈ মই দিয়া দালি আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি গধূলি ষ্টাৰ্ট কৰিছোঁ এতিয়া 3:30 বাজি গৈছে এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব দেই আমাৰ বেমাৰী আইতা একদম নাক বজাই শুই আছে আইতা পুৰা আৰাম হৈছে আৰু ন ভৰিখন ভাঙি লৈ একদম নাক বজাই শুই থাকিব পাৰিছে আমি ইফালে আইতাৰ লগত মানে বেমাৰীৰ লগত ইয়াকো এনেই বেমাৰী হৈছে বেমাৰী হোৱা নাই দিনটো একদম আৰামত মোবাইল টিপি বহি আছে আমাৰ মাৰ মোবাইলটো এই কাম কৰিছে যা আমাৰ মাৰ মোবাইলটো টিপি বেয়া কৰিবি এতিয়া তই মই গম পাই গৈছোঁ এতিয়া পপাহঁত অলপমান টনাৰ লৈ লৈছোঁ আৰু এই টনাৰেদি মই আইতাৰ মুখখন একদম এনেকৈ খহি চাফা কৰি দিওঁ ন আইতা খহি চাফা কৰিম এতিয়া টনাৰেদি মুখখন ভাল লাগছে না বিৰাট ভাল পাইছা আৰু ন এনেকৈ একদম শুই ৰাণীৰ নিচিনাকৈ আমি একদম পুৰা শুশ্ৰূষা কৰি দিছোঁ এ চাওক কোন আ গেয়া চবে একদম ভেপা দাদা ক'ত বুলি কৈ থাকে ভেপা দাদা ইফালে ব্যস্ত মানুহ আমাৰ নিচিনা সৰু মানুহক ক'ত পাত্তা দিব আৰু ন এতিয়া চেলিব্ৰিটি মানুহ কিমান মানুহে লগ পাই মাতে কমতে সেনেকুৱা হৈছে তেতিয়া মানুহবিলাখন কয় যে কি বা তহঁতৰ এই ভিডিঅ'টো তাৰমানে অলপমান ভইচটো বোলে আমাৰ বেয়া হৈছে হয় নেকি অলপমান ঠিক কৰিব লাগে বোলে অঁ এতিয়াতো মই দাঢ়িকেইডাল কাটি দিলেই হ'ব ভইচৰ লগত দাঢ়িৰ কি কথা আছে ভইচটো কৰিব লাগে বোলে আৰু কিবা কিবি কৰি থাকিব লাগে হয় নেকি কি কিবা কিবি কৰি থাকিব লাগে তাৰমানে আমি এই অকণমান তাৰমানে এক্টিং কৰিব লাগে এক্টিং কৰিব দিছে তোমাক ভেপা দাদাক বোলে মোৰ মানে কিছুমান ছাবস্ক্ৰাইবাৰে লগ পাই এক্টিং কৰিব দিছে দেহি এতিয়া এক্টিং কৰিবা নেকি এক্টিং কি কৰিমনো এতিয়া এতিয়া এক্টিং বোলে চিনেমাত বোলে হিৰো হৈ গ'ল বোলে একদম হিৰো বোলে চেলিব্ৰিটি কি কয় এইটো চেলিব্ৰিটি মোৰ নাম ইয়াতে সেইটোৱে হৈ গ'ল নহয় কি হৈ গ'ল গোটাই এইটো চেলিব্ৰিটি সিদিনাখন আকৌ গাড়ী ৰখাইছেতো হয় নেকি শিৱ পূজাৰ বহুত দিন পিছত আহিছে বাৰু তথাপিও গাই দিয়া এটা ধুনীয়া গান শিৱ বাবাৰ বম ভোলা ভলি ভবা ভম 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 बोले भाबा बम 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 खबर हाल नमस्कार ये पेटला कौन है हमारा शूटिंग के भाइयों का बेटा है ना फंटी भाइयों का नहीं जून मामा का बेटा है किसका जून मामा का जून मामा का बेटा है ठीक है हाथ मिलाओ और ये बहुत खराब है कौन ये नहीं ये बैकग्राउंड में बहुत खराब आ गया है ये बाल्टी बैकग्राउंड में खराब आ गया उसको तो नहीं तल में नहीं ऊपर में ही रखो हिंदी तो की ভাল মানে কয় কোনে কয় তই যে হিন্দি তো কোৱা बैकग्राउंड में মই কব লাগিলে তো বেলেগ কে কব পাৰো सुन क्या क्या उल्टा पुल्टा बक रहे हो हम कैसे उल्टा पुल्टा बकता है तुमको आसमान से खिस के सफा कर दूंगी ऐसे साफ करना ही नहीं चाहिए हम लोग को तो 50 रुपए लगे ये सब सफा करने के लिए नहीं 10 रुपए में ही मिल जाता है क्योंकि तुम तो सेलिब्रिटी हो ना सेलिब्रिटी तो हो गया तो क्या हुआ है सेलिब्रिटी होने से हमारा क्या हो गया तो सब जगह में फ्री मिलेगा और कोई नापित में जाएगा तो हमको दाढ़ी काटेगा हाँ तुम नापित को बोल देना कि तुम्हारा वीडियो यूट्यूब में उलाता है और तुम्हारा वीडियो बहुत लोग साता है कि आधा असमिया आधा हिंदी बोते বগাব পাৰো মই লতা নুবগাবলৈ টান টিক 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 তাৰপিছত বলিয়া হাতীকো গলাব পাৰো মই তোমাকহে গলাবলে টান টিক 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 বাকীখিনি নাজানো দাদা আছে নেকি দাদাটো ভিতৰত আছে একো নাই ইয়াত নাই লাষ্টটো বাদ দিয়া ফূৰ্তিটো কৰি থাকা আজি ভেপা দাদাক ইমান সময়তে এতিয়াই বিদায় দিছোঁ আৰু বেয়া নাপাব বেকগ্ৰাউণ্ডটো একদম মানে খেলি মেলি হৈ আছে
কাৰণ ভেবা দাদা দেৰিকৈ আহিছে আৰু মানে আমাৰো বেলেগ ফালে যাবলৈ এলাহ লাগিলে সেইকাৰণে মোৰ আকৌ ইফালে সিফালে এতিয়া গোঁসাই চাকি দিব লাগে তো ভেবা দাদা এতিয়া যাব মই গোঁসাই চাকি দিম কি খবৰ ভালে না আৰু ই একদম খিলখিলকৈ হাঁহি আছে আমাৰ অভিনয়বিলাক দেখি আমি অভিনয় নকৰোঁ চিৰিয়াছলি কৈছোঁ আমি অভিনয় নকৰোঁ কেমেৰাটো এনেকৈ অন কৰি থৈ দিওঁ তাৰপিছত আমাৰ যি কথা পাতি থাকোঁ আমি আজি বুলি নহয় বোলে ভিডিঅ' কৰা বুলি নহয় আমি সদায় এনেকৈ কথা পাতি থাকোঁ আমি সদায় এনেকৈ কথা পাতি থাকোঁ আমাৰ আগতে কথাবিলাক কি আছিল ৰেকৰ্ড কৰা নাছিলোঁ ৰহে ভাই আমি আগতে কথাবিলাক ৰেকৰ্ড কৰা নাছিলোঁ আৰু আজিকালি আমি ৰেকৰ্ড কৰি আমিও মানে সুখী হৈ থাকোঁ ধেমালি ফূৰ্তি কৰি থাকোঁ আৰু আপোনালোককো অকণমান আনন্দ দিবলৈ যত্ন কৰোঁ সেইটোৱে কথা ন মোৰ মৰমৰ ভেব নমস্কাৰ দেই আপোনালোকক আজিৰ কাৰণে বাদ দিলোঁ আৰু বাদ দিলোঁ নহয় আজিৰ কাৰণে এৰিলোঁ অসমৰ ৰাইজক আমি বাদ দিব নোৱাৰোঁ আমাক বহুত মৰম দিছে মই বহুত মৰম দিছে মই বহুতখিনি কথা মানুহৰ পৰা শুনিছোঁ যে এনেকুৱা দেখা পাইছোঁ মানুহবিলাকে কয় যে তহঁতে উইটপৰ এইটোতো এই হিৰো বাৰু হিৰো হ'লে কিবা মোৰ মুখখন যে ফুলা তথাপিতো মই জকৰ কৰিব লাগে যে আমাক মানুহে কৈছে যে ফুলাবৰ কাৰণে আমি ফুলাম তাৰমানে যে 2-এদিন লাগিব আৰু ফুলাম তেনে আমাক মানুহে মানে আপোনালোকে বুজা নাই চাগে আমাক মানুহে মানে ভেবা দাদাক মানুহে কৈছে যে ফালি দিবা একদম ভিডিঅ' পূৰা ভাল কৰিবা হয়নে একদম ফাটি ভিডিঅ' কৰিবা একদম বঢ়িয়া ভিডিঅ' কৰিবা সেইটোকে কৈছে গতিকে ভেবা দাদাই ট্ৰাই কৰি আছে একদম নিজৰ ফালৰ পৰা বেষ্ট দিবলৈ হয়নে মই বেষ্ট দিম তাৰমানে আৰু ভেবা দাদা ভাল হ'ব বহুত ভাল হ'ব ভেবা দাদা এতিয়া ভাল হৈছে আগতকৈ হয়নে